হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে এটা বাক্য নিশ্চয় শুনিবলৈ পাইছে যে লোভেই পাপ, পাপেই মৃত্যু। আপোনাৰ জীৱনত কোনোবা নহয় কোনোবা ক্ষেত্ৰত এবাৰ হ'লেও এইটো শুনিবলৈ পাবই। সমাজৰ বয়োজ্যেষ্ঠসকল, গুণী জ্ঞানীসকল, বন্ধু বান্ধৱী, মা দেউতা নাইবা স্কুল কলেজত হ'লেও ইয়াৰ বিষয়ে আপোনাক অৱগত কৰিব। আৰু ইয়াৰ পৰা কি হয়, অলপ সময়ৰ বাবে হ'লেও আমি ভাবিবলৈ বাধ্য হওঁ যে লোভ কৰা মানেই সঁচাকৈ পাপ নেকি। আৰু এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈকে আজি আমি ডিছকাছ কৰিম এখন ব্যতিক্ৰমী তথা বাস্তৱসন্মত কিতাপ। জীৱনৰ সুখ দুখ নামৰ এই বিশেষ কিতাপখনৰ মাজৰ পৰা মাত্ৰ দুটামান বিষয়বস্তু আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। আৰু যদি সঁচাকৈ ভাল পায় তেনেহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ এই চেনেলটোত আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, কোনো বস্তুৰ প্ৰতি লোভ কৰা মানেই সঁচাকৈ পাপ নেকি? এই বাক্যটোৰ যুক্তিযুক্ততা হয়তো বহুজনে বিচাৰি চাইছে, আৰু মই ভাবোঁ আমাৰ মাজৰ সৰহসংখ্যকে এইটো সঁচা বুলি মানিও লয়। কিন্তু কিতাপখনৰ লেখক দেৱকান্ত সন্দিকৈদেৱৰ মতে তেনেকুৱা নহয়। তেওঁ এই কিতাপখনত উল্লেখ কৰা মতে লোভ হৈছে মানুহৰ জীৱনৰ পৰম বন্ধু, জীয়াই থকাৰ প্ৰেৰণা। এই ক্ষেত্ৰত তেখেতে কিছুমান বাস্তৱসন্মত যুক্তিও উল্লেখ কৰিছে। বৰ্তমান প্ৰতিযোগিতামূলক পৃথিৱীখনত পৃথিৱীৰ প্ৰত্যেকজন মানুহেই ধন সম্পত্তি গোটাব বিচাৰে, এটা বিলাসী জীৱনৰ কামনা কৰে। বাস্তৱিকত এই কামনা বাসনাবোৰেই এক প্ৰকাৰৰ লোভ নহয় জানো? আৰু এই লোভ থকাৰ বাবেই মানুহৰ জীৱন চলন্ত অৱস্থাত থাকে। আৰু যিদিনাই ইয়াৰ অন্ত পৰিব সেইদিনাই মানুহৰ জীৱন স্থবিৰ হৈ পৰিব। ধাৰ্মিক তত্ত্ব অনুসৰি লোভ, মোহ, কাম, ক্ৰোধ আদিবোৰ হ'ল মানুহৰ জীৱনৰ পৰম শত্ৰু। এইকেইটাক যিজন মানুহে বশ কৰি ৰাখিব পাৰে তেওঁহে এই পৃথিৱীৰ প্ৰকৃত মানুহ। কিন্তু লেখক দেৱকান্ত সন্দিকৈদেৱৰ মতে তেনেকুৱা নহয়। তেওঁৰ মতে এইসমূহ আমাৰ শৰীৰৰ দৃশ্যমান অংগসমূহৰ দৰেই একোটা অংগ। গতিকে এইসমূহৰ গুৰুত্বও বাকী অংগসমূহৰ সমানে আছে। আপোনালোকে মাত্ৰ এবাৰ ভাবি চাওকচোন, সমাজৰ প্ৰত্যেকেই যদি কাম ভাৱনাক শত্ৰু জ্ঞান কৰি ব্ৰহ্মচৰ্য পালন কৰে তেতিয়া আমাৰ এই ধুনীয়া সৃষ্টিৰ অস্তিত্ব থাকিবগৈ জানো? যদি প্ৰত্যেকজন মানুহেই মনৰ পৰা আশা আকাংক্ষা তথা লোভ মোহ ত্যাগ কৰি কৰ্মহীন হয় তেতিয়া পৰিৱৰ্তন সম্ভৱ হ'ব জানো? মহৎ লোকৰ বাণীসমূহত পঢ়িবলৈ পোৱা যায়, খং নকৰিবা, নিজৰেই সৰ্বনাশ হ'ব। কিন্তু আনৰ ককৰ্থনা শুনি মৌন হৈ থাকিলেই সকলোবোৰ দিশতে নিজৰ ভাল হ'ব বুলি নিশ্চয় আশা কৰিব নোৱাৰি। হিন্দু ধৰ্মগ্ৰন্থ শ্ৰীমদ ভগৱদ গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, খং কৰাটো ভুল নহয়, কিন্তু সেয়া পৰিস্থিতি আৰু সময়ৰ ওপৰত নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে, এজন পিতৃয়ে নিজৰ সন্তানক বেয়া পথেৰে আগবাঢ়ি যোৱাৰ বাবে যদি খং কৰে তেনেহ'লে সেয়া কেতিয়াও ভুল হ'ব নোৱাৰে। লোভ মোহ যে মানুহৰ শত্ৰু নহয়, বৰঞ্চ আমাৰ পৰম বন্ধুহে আৰু জীয়াই থকাৰ প্ৰেৰণা, তাৰ ওপৰত সন্দিকৈদেৱে ইমানবোৰ বাস্তৱসন্মত যুক্তি দাঙি ধৰিছে যদিও ধৰ্মীয় তত্ত্বটোক কিন্তু অপমান কৰা নাই, বৰং সেয়া সঁচা বুলিহে মানি লৈছে। তেওঁৰ মতে সকলো বস্তুৰে দুটা দিশ আছে, ভাল আৰু বেয়া। লোভ মোহ আদিবিলাকো বন্ধুৰ পৰা শত্ৰুলৈ পৰিৱৰ্তন হ'ব পাৰে যদিহে আমি সেইবোৰ অতি বেছিৰ ফালে লৈ যাওঁ, অৰ্থাৎ সকলো বস্তুৰে অতি বেছিটো ভাল নহয়। সেইদৰে লোভ মোহ কাম ক্ৰোধ আদি প্ৰবৃত্তিবিলাকেও যদি সীমা চেৰাই যায় তেনেহ'লে ই আমাক ক্ষতি কৰাটো খাটাং। গতিকে বন্ধু বান্ধৱীসকল, লোভ মোহক আমি কেতিয়াও শত্ৰু বুলি ভাবিব নালাগে। তাৰ বিপৰীতে আমি এক সুস্থ লোভ মোহ তথা সুস্থ কাম ক্ৰোধৰ জ্ঞানহে আয়ত্ব কৰিব লাগে। বন্ধু বান্ধৱীসকল, এয়া আছিল জীৱনৰ সুখ দুখ নামৰ কিতাপখনৰ এটা অকণমানি অংশ। কিতাপখন এনেধৰণৰ আৰু ইণ্টাৰেষ্টিং বিষয়বস্তুৰে ভৰপূৰ হৈ আছে, আৰু এই সকলোবিলাক বাস্তৱ মনোভাৱৰ ৰচনা। যদি আপোনালোকে সেইবোৰৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব পাৰিব।